हेलो फ्रेंड्स पीपी मिक्सर चैनल आपनाक स्वागतम जानाइছো 2022 कल 2023 परि आज জানুৱাৰী 1 तारिख হয় সবে মন্দিৰত যাব ফুৰিব যাব আমিও যাম আমি শ্যাম মন্দিৰত যাম কিন্তু তাৰ আগতে আমাৰ ওচৰতে এটা কালী মন্দিৰ আছে তাৰে পৰা ঘূৰি আহিম তাৰ পিছত ৰাতিপুৱা 7টা বজাতে উঠি কিনে মুছু ধুলো আৰু এতিয়া যাব ওলাইছো মা ৰেডি হৈ আছে আমাৰ ভিডিঅ'টো আৰম্ভ কৰো আৰু মন্দিৰত যাই আছো এতিয়া মাহঁতেও যাই আছে এতিয়া আমি আমাৰ ওচৰতে মন্দিৰত যাম তাৰ পিছত আমি আবেলি শ্যাম মন্দিৰত যাম আপোনালোকক বাকিখিনি দেখাম তাই বেলপাত ছিঙি আছে দিয়া মোক দিয়া সেনেকৈ নিছিঙে তিনিটা তুমি দেখোন এটা ছিঙিছা বেলপাত ছিঙা হৈ গ'ল এতিয়া মন্দিৰত যাম এটা মন্দিৰত সোমালো এতিয়া মই বেলপাত ছিঙো এতিয়া আমি যাওঁ আৰু এটা মন্দিৰত এইটো আৰু এটা মন্দিৰ হয় এইটো বেলেগ এটা মন্দিৰ এইখনে আমাৰ স্কুলৰ ফিল্ড হয় ইয়াতে আমাৰ খেলা চেলা হয় আৰু অলপ দিন আগতে ইয়াতে আমাৰ খেলা হৈ গৈছে এতিয়া এনুৱেল ফাংচন হ'ব ইয়াতে তাই ছাগলীটো পোৱালিটো পাই তাৰে লগতে লাগি আছে এনেকৈ এইটো গণেশ কালী মন্দিৰ এইটো শৰাই ঘৰ এইটো শিৱ মন্দিৰ আৰু এইটো হনুমান মন্দিৰ এই গণেশ মন্দিৰত আমি এতিয়া সেৱা কৰি আছোঁ ইয়াতে সেৱা কৰি এতিয়া ঘৰত যাওঁ ঘৰত আহিলোঁ তাৰে মন্দিৰৰ পৰা আৰু ভাত চাত খালোঁ খাই কিনে ময়ো ৰেডি হ'লোঁ ৰেডি হৈ কিনে আমি এতিয়া যাম শ্যাম মন্দিৰ তাৰে পৰা আপোনাক আৰু বাকীখিনি দেখাম তাৰপিছত আমাৰ 1 তাৰিখৰ ব্লগ ফিনিছ কৰিম ব'লক বাকীখিনি চাই যাওঁ এতিয়া মাহঁত যাব ওলাইছে চক ভণ্টি ব্লেক পিংক হৈ আছে চবে যাই আছে আৰু এতিয়া শ্যাম মন্দিৰ যাম আমাৰ লগত মাকো যাব আমি তাৰপিছত বাকীখিনি ভিডিঅ' দেখাই যাম আছে কিন্তু চাওঁ এতিয়া ৰাস্তাৰে যাই আছোঁ গাড়ীত উঠি ল'লোঁ ফাইনেলি মন্দিৰ পাই গ'লোঁ শ্যাম মন্দিৰ কিন্তু এতিয়া আমি ইয়াতে নাযাওঁ আগত আৰু এটা মন্দিৰ আছে সেইটো মন্দিৰ চাই কিনে আমি শ্যাম মন্দিৰ যাম শ্যাম মন্দিৰ পাই গ'লোঁ এইটো মন্দিৰ পাই গ'লোঁ শ্ৰী শ্ৰী গণেশ মন্দিৰ ইয়াতে পাকাখন ইমান চিকচিকা হৈ আছে পানী পৰি থকা যেন পায় আৰু এনেকৈ বিভিন্ন ধৰণৰ মূৰ্তি ইয়াতে এনেকৈ আছে চাকি তাকি দি থৈ দিছে
এইটো এটা এনেকৈ চাৰিওপিনে এনেকৈ মূৰ্তিবিলাক আছে। ইয়াতে এনেকৈ লিখা আছে, ভিতৰত মন্দিৰটো আছে। এইবিলাক মূৰ্তিবিলাক ইয়াত থৈ দিছে। এইখিনিতে মাত্ৰ যজ্ঞ কৰিছে। ইয়াতে যজ্ঞ কৰিছিল মাত্ৰ, সেইকাৰণে ইয়াতে সেৱা ল'ব দিছে। ইয়াৰ ভিতৰৰ মন্দিৰটো ইমান ভালকৈ দেখা নাপায়, আন্ধাৰ হৈ আছে। আৰু এতিয়া যাই আছোঁ শ্যাম মন্দিৰ। এনেকৈ অলপ ওপৰত আছে। মন্দিৰ পাই গ'লোঁ, এতিয়া ভিতৰত সোমাইছোঁ। এতিয়া চাৰিওপিনে ফুলে ফুল হৈ আছে, জেগাখিনি বহুত ধুনীয়া হয়। সেইটো মন্দিৰ এনেকৈ চাৰিওপিনে ফুল আছে। ইয়াতে ফুলেদি লিখা আছে শ্যাম মন্দিৰ বুলি। এই তিনিটা মূৰ্তি হয়। চেণ্ডেল খুলি ল'লোঁ, এতিয়া মন্দিৰত যাওঁ। সৰুতে একবাৰ আহিছিলোঁ নেকি। মন্দিৰৰ ওপৰত ধুনীয়াকৈ এইবিলাক ফুল সজাই থৈ দিছে। এই তিনিটা লাল লক্ষ্মণ সীতা হয়, আৰু এইটো হ'ল শ্যাম মানে শ্ৰীকৃষ্ণ। এই দুটা ৰাধা কৃষ্ণ। এতিয়া আমি মন্দিৰৰ পিছপিনে যাওঁ। এইখিনিত এইটো গণেশ, এনেকৈ এইটো নাৰায়ণ, এনেকৈ বহুত কিবা এনেকৈ থৈ দিছে। চাৰিওপিনে বহুত বহল জেগা আছে ইয়াতে। মুখখন দেখা পাই আছে ন? তাৰে পৰা এনেকৈ হোমৰ ধোঁৱা ওলাই আছে, তাতে মাত্ৰ হোম পৰিছিল। এতিয়া আমি ইয়াতে অলপ ফটো উঠোঁ। এইটো ইয়াতে এটা শিৱলিংগ হয়। আমি উঠা ফটোবোৰ কিছুমান চাই লওকচোন। এইটো পুৰা মন্দিৰৰ ফটো হয়, শ্যাম মন্দিৰৰ। ভণ্টিয়ে গোটেই ফুলবিলাক লাৰি লাৰি ফটো উঠে এনেকৈ। এইটো আমাৰ লগত যোৱা বাটোৰ ফটো হয়, মই উঠিছোঁ। আৰু ইয়াতে মাত্ৰ হোম পৰিছিল, ইয়াতে মাত্ৰ হোম পৰিছিল ইয়াতে, সেইকাৰণে সেই হৈ আছে। আৰু আৰু অলপমান থাকি কিনে যাওঁ। মন্দিৰ চোৱা হ'ল, এতিয়া যাওঁ ঘৰত। আপোনালোকে ভিডিঅ'টো চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'বিলাকত লাইক কৰিব আৰু কমেণ্ট কৰিব, আৰু আপোনাৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। বাই।